তেখেত মোৰ ইউটিউব চেনেলত আপোনাক আদৰণি জনালোঁ। যিটো এতিয়া DID লিটিল মনষ্টৰত নৱজিতৰ কাৰণে বহুমূলীয়া ভোট চলি আছে, সেইটো বিষয়ে আপুনি আমাৰ অসম গৌৰৱ নৱজিত নাৰ্জাৰীৰ বিষয়ে অসমবাসীক কি আহ্বান কৰিব? নমস্কাৰ, মোৰ নাম চিত্তৰঞ্জন স্বৰ্গীয়াৰী। মই আশা কৰোঁ আজি যিহেতু নেকি আমাৰ এইটো চাংখাতি গাঁৱৰ যিটো নেকি আমাৰ চাংখাতি গাঁৱৰ পুত্ৰ, অকল আমাৰ চাংখাতিগৰে নহয়, গোটেই অসমৰে পুত্ৰ বুলি ধৰিব লাগিব। যিহেতু নেকি আমাৰ তেখেতৰ পিতৃ উপেন নাৰ্জাৰী, তেখেতৰ মাতৃ হ'ল অনু নাৰ্জাৰী, নৱজিত নাৰ্জাৰী যিহেতু নেকি বৰ্তমান ডান্স ইণ্ডিয়া ডান্স যিটো নেকি লিটিল মাষ্টাৰ যিটো ডান্স কম্পিটিশ্যনত বৰ্তমান 10 টপত গৈ আছে, 10-5ত আহিব। সেয়েহে তেখেতৰ প্ৰথম ৰাউণ্ড ইতিমধ্যে শেষ হৈছে। গোটেই ৰাইজৰ যিটো নেকি সঁহাৰি, যিটো নেকি ৰাইজৰ আশীৰ্বাদ, তেখেতে ছাকচেছ হৈছে। সেয়েহে পুনৰবাৰ তেখেতৰ ডান্স আহি আছে। সেয়ে সকলো ৰাইজক মই আহ্বান কৰোঁ যাতে সকলোৱে কেৱল আমাৰ অসমেই নহয়, অসমৰ বাহিৰত থকা যিমানখিনি আমাৰ ডান্স প্ৰেমী আছে, তো সকলোকে মই আহ্বান কৰোঁ যাতে সকলোৱে যাতে এই নৱজিত নাৰ্জাৰী যাতে এটা মিছ কলেৰে যাতে ভোট দি তেখেতক জয়যুক্ত কৰি আনিব বুলি আশা কৰিছোঁ। আৰু তেখেতৰ নম্বৰটো হৈছে 9152915246। সকলো ৰাইজক মই আহ্বান কৰিছোঁ যাতে এই নাম্বাৰত যাতে এটা মিছ কল দি তেখেতক যাতে জয়যুক্ত কৰি আনি যাতে অসমৰ গৌৰৱ এটা আনিব বুলি আশা কৰি সকলো ৰাইজকে মই আহ্বান কৰোঁ যাতে জাতি ধৰ্ম নিৰ্বিশেষে যাতে সকলোৱে আমি অসমবাসী বুলি, যাতে অসমৰ পুত্ৰ বুলি আমি যাতে সকলোৱে যাতে তেখেতক যাতে ভোট দি যাতে জয়যুক্ত কৰি আনিব পাৰিলে নিশ্চয় আমাৰ অসমৰ এটা গৌৰৱ হ'ব বুলি মই আশা কৰিছোঁ। আৰু সকলো ৰাইজক মই আহ্বান কৰিছোঁ এই চাংখাতি গাঁৱৰ সমাজকৰ্মী হিচাপে যাতে সকলোৱে যাতে অহাকালি শনিবাৰৰ পৰা সোমবাৰ, যিটো শনিবাৰৰ ৰাতি 9টাৰ পৰা সোমবাৰ ৰাতিপুৱা 9টালৈকে যিটো সময় আছে, এই সময়ত চোৱাত যাতে আপোনালোকে ভোট দি যাতে জয়যুক্ত কৰি আনিব বুলি আশা কৰিছোঁ। আৰু ইয়াকে আশা কৰি মই সকলো অসমবাসীক যাতে ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে আগন্তুক 4টা সপ্তাহ যাতে তেখেতসকলে নৱজিত নাৰ্জাৰীৰ কাৰণে যাতে সহায় কৰে, তাকে আশীৰ্বাদ বিচাৰি মোৰ ক'বলগীয়াখিনি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ থাকিল। তেখেতৰ পৰা আমি গম পালোঁ তেখেতে সকলো আমাৰ অসমবাসীক আহ্বান কৰিছে যাতে যদি নৱজিতক GTV ৰিয়েলিটি শ্ব'ৰ পৰা মানে উইনাৰ লেভেললৈকে আমি তাক নিব পাৰে।